আমাৰ সকলোৰে জীৱনত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ ইমাৰ্জেঞ্চি আহে বিশেষকৈ তেনেকুৱা ইমাৰ্জেঞ্চি বিলাকৰ কথা ক'ব বিচাৰিছো য'ত বহুত বেছি টকা পইচা প্ৰয়োজন হয় ইমাৰ্জেঞ্চি ফাণ্ড এটা আমি মেইনটেইন কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ আজি তেনেহলে আহক কথা পাতো ইমাৰ্জেঞ্চি ফাণ্ডৰ বিষয়ে যাৰ জৰিয়তে আপোনাৰ পৰিয়ালটো আপোনাৰ ঘৰখন আপুনি সচ্ছলভাৱে চলোৱাত যথেষ্ট সহায়ক হ'ব ইমাৰ্জেঞ্চি ফাণ্ড কি হেতু আপুনি বুজি পালে আপোনাৰ বিপদৰ সময়ত ভগৱানে নকৰক যদি আপোনাৰ কোনো ক্ষেত্ৰত চাকৰি গুচি গ'ল বা আপোনাৰ বিজনেছ ভালকৈ চলা নাই আপোনাৰ ঘৰ চলাবলৈ যি খৰচৰ প্ৰয়োজন হ'ব সেই খৰচটো আমি এঠাইত জমা কৰি ৰাখিম হেতুৱে হৈছে ইমাৰ্জেঞ্চি ফাণ্ড গতিকে এতিয়া এবাৰ আলোচনা কৰো কিমান মান ইমাৰ্জেঞ্চি ফাণ্ড ৰাখিলে আমাৰ কাৰণে সাফিচিয়েন্ট হ'ব এটা এক্সাম্পল লওঁ ধৰক 25000 টকা আপোনাৰ মাহিলী খৰচ আপুনি মাহে 25000 টকা আপোনাৰ ঘৰ চলোৱাত ব্যৱহাৰ কৰে তেনেহলে মোৰ হিচাপ মতে অতি কমেও 6 মাহৰ মাহিলী খৰচ আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে থাকিব লাগে অৰ্থাৎ আপোনাৰ চাকৰি যদি 6 মাহৰ কাৰণে নাথাকিও বা আপোনাৰ ব্যৱসায় যদি 6 মাহৰ কাৰণে বন্ধও হৈ যায় তেতিয়াও এই 6 মাহৰ যি ইমাৰ্জেঞ্চি ফাণ্ড ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ঘৰখন সচ্ছলভাৱে চলাব পাৰিব আৰু আপুনি যি টকা পইচা বিনিয়োগ কৰি ৰাখিছে কৰবাত সেই টকা পইচাত হাত নলগোৱাকৈ আপোনাৰ চলি যাব এই ইমাৰ্জেঞ্চি ফাণ্ডৰ এইটো এটা মটিভ হয় আপোনাৰ যিবিলাক বিনিয়োগ কৰি ৰখা ইনভেষ্টমেণ্ট কৰি ৰখা টকা পইচা সেই টকা পইচাখিনিত হাত নলগোৱাকৈ অন্তত অলপ দিনৰ কাৰণে আমি কেনেকৈ চলিব পাৰোঁ আৰু এটা কথা কৈ দিছোঁ মই অতি কমেও 6 মাহ বুলি কৈছোঁ আপুনি যদি বিচাৰে তাতকৈ বেছি সময়ৰ কাৰণে ৰাখিব পাৰে এবছৰৰ কাৰণেও ৰাখিব পাৰে আৰু যদি দীঘলীয়া সময়ৰ কাৰণে ৰাখে সেইটো আপোনাৰ কাৰণে উপযোগী ইয়াৰ উপৰিও ইমাৰ্জেঞ্চি ফাণ্ডটো আপুনি আপোনাৰ হিচাপ মতে সজাই পৰাই ল'ব পাৰে সজাই পৰাই লোৱাৰ অৰ্থ হৈছে ধৰক আপোনাৰ 25000 টকা মাহিলী খৰচৰ হিচাপত 1.5 লাখ টকা আপোনাৰ 6 মাহৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ড জমা হ'ল গতিকে সেই 1.5 লাখ টকাৰ আপুনি 50000 টকা এটা আপোনাৰ সেভিংস একাউণ্টত ৰাখি বাকি যি 1 লাখ টকা তাৰ ওপৰত আপুনি এটা এফডি কৰিব পাৰে যদি প্ৰয়োজন হ'ল এই 2 মাহৰ ভিতৰত যি আপোনাৰ 50000 টকা সেভিংস একাউণ্টত আছে লিকুইড মানি আছে সেই পইচাখিনি ইউজ কৰি থকা এই 2 মাহৰ সময়ত আপুনি গৈ বেংকত এই এফডিটো মেচিউৰ কৰাই ল'ব পাৰে বা উলিয়াই ল'ব পাৰে তাৰ আগতে বেংকত এফডি কৰাৰ আগতে আপুনি এবাৰ সুধি ল'ব যে যদি মোৰ প্ৰয়োজনৰ সময়ত পইচাৰ প্ৰয়োজন হয় তেনেহলে এফডিটো সহজে ভাঙিব পৰা যাবনে আৰু ইমাৰ্জেঞ্চি সিচুৱেচন বিলাক যে আপোনাক পইচা বেছিকৈ প্ৰয়োজন হ'ব এই সিচুৱেচন বিলাক প্ৰতি 6 মাহৰ মূৰত বা 2 মাহৰ মূৰত নাহে গতিকে এনেকুৱা হ'ব পাৰে যে আপোনাৰ সেই এফডি কৰি থোৱা পইচাখিনি মেচিউৰ হৈ তাতে আপুনি ভাল ইন্টাৰেষ্টটো তাতে আৰ্ন কৰিব পাৰে আৰু এই যেটো এফডি আপুনি কৰিব এটো আপোনাৰ বিনিয়োগৰ লিষ্টত নাৰাখিব কিন্তু আপোনাৰ বিনিয়োগ সম্পূৰ্ণ বেলেগ আৰু ইমাৰ্জেঞ্চি ফাণ্ড সম্পূৰ্ণ বেলেগ এতিয়া মই 2 মাহ 4 মাহৰ আপোনাক স্প্লিট কৰি দেখালো 2 মাহৰ পইচা আমাৰ সেভিংস একাউণ্টত লিকুইড কৰি ৰাখিলো আৰু 4 মাহৰ পইচা আমি এফডি কৰিলো আপুনি যদি বিচাৰে 3 মাহৰ স্প্লিট 3 মাহ আপোনাৰ সেভিংস একাউণ্টত ৰাখিব আৰু 3 মাহৰ পইচা আপুনি এফডি কৰিব হেতু ভাল আপোনাৰ সুবিধা মতে আপুনি কাস্টমাইজ কৰি ললে হ'ল আপোনাৰ খৰচ আপুনি জানিব আপুনি উলিয়াই ল'ব মই কেৱল আপোনালোকক এটা আভাস দিছো নিজৰ মতে আপোনালোকে বনাই ল'ব পাৰে কেই মাহৰ পইচা আপুনি হাতত ৰাখিব কেই মাহৰ পইচা বেংকত এফডি কৰি ৰাখিব বা যদি আপুনি বিচাৰে যে গোটেই পইচাখিনি মই মোৰ হাততে ৰাখিম তেনেহলে হেতু কৰিব পাৰে আৰু এটা কথা কওঁ মনতে বেয়া নাভাবিব ই কি অমংগলীয়া কথা কৈ আছে বুলি বোলে চাকৰি গুচি যাব বিজনেছ বেয়া চলিব তেনেকুৱা নহয় আসলতে আমি যেতিয়া ফাইনান্সিয়েল ডিসিজন এটা লওঁ হেতু সময়ত বেয়াতকৈ বেয়া এটা কন্ডিশন ইমাজিন কৰি লোৱাটো বেছি ভাল কাৰণ ইমান বেয়া কন্ডিশনৰ পৰা আপুনি যেতিয়া ওলাব পাৰিব তাতকৈ যদি অলপ কম বেয়া কন্ডিশনো হয় তাৰ পৰা খুব সহজতে আপোনালোকে ওলাই যাব পাৰিব যদি আপোনালোকে কিবা বেলেগ ভাবে তেনেহলে তলত কমেন্ট কৰি চাবচোন হয়তো মোৰ যেটো মনত ভাব আছে হেতু যদি বদলি কৰিব পৰা যায় মই যদি নতুন কিবা এটা আপোনালোকৰ পৰা শিকিব পাৰো হেতু ভাল লাগিব মোৰ আৰু এটা কথা ইমাৰ্জেঞ্চি ফাণ্ড ধৰক আপুনি এবাৰ জমা কৰিলে 1.5 লাখ টকা আৰু আপোনাৰ কিবা কমত 50000 টকা এটা খৰচ হৈ গ'ল সেই 50000 টকাটো ৰিফিল কৰিবলৈ কিন্তু নাপাবিব সেই 50000 টকা আপুনি আপোনাৰ সেভিংসৰ পৰা আপুনি বচাই আকৌ ইমাৰ্জেঞ্চি ফাণ্ডত জমা কৰিব লাগিব তেনেহলে এই আছিল আজিৰ ভিডিওটো ছুটি আছিল কিন্তু যথেষ্ট প্ৰয়োজনীয় আছিল কাৰণ ইমাৰ্জেঞ্চি ফাণ্ড আমাৰ লাইফত আজিৰ তাৰিখতো যথেষ্ট প্ৰয়োজনীয় কাৰণ আপোনালোকে জানে সৰু বেমাৰ এটা দেখাবলৈ গ'লে আজিকালি কিমান খৰচ হয় বাৰু বেমাৰ দেখুৱা কথাটোৰ পৰা মনত পৰিল হেলথ ইন্সুৰেন্স আৰু লাইফ ইন্সুৰেন্সৰ কথা জানিব বিচাৰে নে টাৰ্ম প্লান কি জানে নে আমি লাহে লাহে ইয়াৰ বিষয়ে ভিডিও আনিম ইন্সুৰেন্স ইনভেষ্টমেন্ট আৰু পাৰ্সোনাল ফাইনান্স এই গুটি কিটা বিষয়তে আমাৰ ভিডিও আহিব আৰু তাৰ লগতে আমাৰ ভাইটি বন্ধুসকলৰ কাৰণে কেৰিয়াৰ গাইডেন্সৰ কিছুমান ভিডিও আমি আনিবলৈ চেষ্টা কৰি আছো আমাৰ চেষ্টা চলি আছে গতিকে পেজটো ফলো কৰি ল'ব ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ইনষ্টাগ্ৰামৰ আমাৰ যেটো পেজ উত্তৰ অসম নামত আছে সেই পেজটো আপোনালোকে ফলো কৰি ল'ব বুলি আশা কৰিলো তেনেহলে আজি মোক বিদায় দিয়ক নমস্কাৰ